go. Hello everyone, welcome to my channel. আৰম্ভ কৰিবলৈ আছো মোৰ চেনেলৰ ফাৰ্ষ্ট ব্লগ গতিকে সকলোকে মোৰ ব্লগলৈ ওয়েলকাম জনাইছো গতিকে যেহেতু কৰোনা কাল চলি আছে সকলো কাম কাজ বন্ধ লগতে ইমান গৰম দিছে ঘৰতে বহি থাকিবলগীয়া হয় সেইকাৰণে ভাবিলো যদি কিবা কিবি ভিডিও বনাব পাৰো মোৰ লগতে আপোনালোকৰ এন্টাৰটেইনমেন্ট হ'ব সেইকাৰণে আজি ব্লগ বনাম বুলি ভাবিলো গতিকে কিবা কিবি ভুল হ'ব পাৰে এই ভুলবিলাক আপোনালোকে কমেন্ট কৰি শুধৰাই দিব দেই গতিকে বলক আৰম্ভ কৰো আজিৰ ব্লগটো এতিয়া বাজিছে ধৰি লওক 10টা ৰাতিপুৱা 10টা বাজিছে গতিকে যেহেতু 11টা বজালৈকেহে বজাৰ চজাৰ খোলা থাকে আৰু 11টা 12টা বজালৈকে সেইকাৰণে প্ৰথমতে বজাৰতে যাব লাগিব মোৰ লগৰ এজন আহি আছে তে তাৰ লগত আজি প্ৰথমে বজাৰলৈ যাম তাৰপিছত বজাৰৰ পৰা আহি এটা স্পেচিয়েল বস্তু খোৱা হ'ব আজি অকলে নাখাওঁ আপোনালোকৰ লগত লৈ খাম গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব দেই গতিকে বলক প্ৰথমে আজি বজাৰৰ পৰা আহোঁ এইখন চাওক এই যে এই খাটাৰটোৱে আমাক আজি বজাৰলৈ লৈ যাব গতিকে বেয়া নহ'লে হ'ল আৰু বলক যাওঁ কি হয় চাওঁ এই লগৰজন আহি পালে আৰু এতিয়া গাড়ীখন ষ্টাৰ্ট কৰা হ'ব ৰাস্তাত যাওঁ আহি থিয় হৈ আছে গতিকে বলক এই আহি পালে মিষ্টাৰ হাৰিকুল ইছলাম আমি বুলবুল বুলি মাতোঁ গতিকে বলক বজাৰলৈ যাত্ৰা আৰম্ভ কৰোঁ আৰু বলা কিবা লৈ আহোগে এইটোৱে হৈছে ৰাস্তা এইটো ৰাস্তাৰে যাম আৰু বজাৰলৈ আমি গাঁৱলীয়া ৰাস্তা আৰু কিবা কিবি থাকেই ৰাস্তাত মানুহ গৰু ছাগলী এইবিলাক মানে ভৰি থাকে আৰু কেতিয়াবা এয়া চাওক গৰু লৈ গৈ আছে মানুহে এয়া ঘৰ দুৱাৰ আছে আৰু ছাইডত আৰু কি দেখি চাব আৰু আমাৰ ইয়াতে যদি আমাৰ সোঁফালে চাই আছে জংঘলবিলাক এইফালে যদি যায় তেনেহ'লে আপোনালোকে লাওখোৱা অভয়াৰণ্য পাব এইফালে গ'লে বেছি নহয় 1-1.5 কিলোমিটাৰমান 1 কিলোমিটাৰ 1 কিলোমিটাৰমান যাব লাগে পিছত আপুনি লাওখোৱা অভয়াৰণ্য পাব এইফালে গ'লে এদিন দেখুৱাম দিয়ক লাওখোৱা অভয়াৰণ্যত গৈ পেলাই সেইটো চাওক মোৰ সোঁফালে এইটো দেখা পাইছে আপোনালোকে এইটো ডাঙৰ পুখুৰীৰ নিচিনা এইটো আমি লেতুৰি গাং বুলি কওঁ বানপানী হ'লে এইফালেদি মানে পানী বৈ যায় গৈ পেলাই নদীত পৰেহি সেইটো যে সেইখিনি যে গাঁৱটো যে সেইটো ট্ৰাইবেল গাঁও এইটো লালুংগাঁও বুলি কয় এইফালে যদি চিধা গৈ থাকে তেনেহ'লে আপোনালোকে লাওখোৱা অভয়াৰণ্য পাব ইয়াতে মানে কি হ'ল ৰাস্তাতে গাড়ীখন বেয়া হৈ গ'ল নহয় এই খাটাৰা বুলি কৈছিলোঁ যে সেইকাৰণে চাগে গাড়ীয়ে চিৰিয়াছলি লৈ ল'লে কথাটো বেয়া পাই গ'ল মানে এতিয়া ষ্টাৰ্ট নোলোৱা হৈ গ'ল ৰাস্তাতে বজাৰ চজাৰ কৰি অহাৰ সময়ত হৈছে এইটো এতিয়া তেলেই হৈ গ'ল নে কিবা প্ৰব্লেম হৈছে চাগে এতিয়া খোজকাঢ়ি আহি আছোঁ ওচৰে পাজৰে তেলো পোৱা নাযায় ৰাস্তাতে ক'ৰবাত তেল ভৰাই ল'ম আধা কিলোমিটাৰমান খোজকাঢ়ি আহিলোঁ অহাৰ পিছতে দোকান এটাত তেল পালোঁ তাৰ পৰা আধা লিটাৰ তেল ভৰাই লৈছোঁ ভৰাই লোৱাৰ পিছত ষ্টাৰ্ট লৈ লোৱা মানে তেল নাছিলে সেইকাৰণে ষ্টাৰ্ট লোৱা নাছিল এতিয়া ঘৰলৈ গৈ আছোঁ বজাৰ চজাৰ কৰি এতিয়া কোনোমতে ঠেলি ঠেলি তেল চেল ভৰাই ঘৰত আহিলোঁ এতিয়া বস্তু এটা খাম বুলি কৈছিলোঁ নহয় চবেই মিলি এতিয়া বলক এয়া আমাৰ বুলবুলে মানে ট্ৰাই কৰি আছে বস্তু গছৰ পৰা ছিঙিবলৈ লাখুটিৰে এনেকৈ লাখুটিৰে পাৰিলে নহ'ব দেই গছত উঠিহে পাৰিব লাগিব তো গতিকে উঠাই দিওঁ আৰু বুলবুলকে গছৰ ওপৰত কি কয় এয়া চাওক উঠি আছে এয়া কষ্ট লাগি আছে এয়া পূৰা উঠিব জানে দেই গছত এই গছত উঠি পেলাই লাহে লাহে কেইটামান পাৰিব আৰু গমটো পাইছে কোনবিলাক হয় ফলবিলাক কি হয় প্লাম হয় টেঙা গৰমত টেঙা খাইতো পূৰা মজা লাগে ছিঙি শেষ হৈ গ'ল এতিয়া নামি আছে গছৰ পৰা এতিয়া আৰু ৰেডি কৰিম প্লামৰ লগত এয়া স্পেচিয়েল বস্তু লৈ আনিছোঁ জলজিৰা 10টা আনিছোঁ ধুনীয়াকৈ মজাকৈ খাম মানে আজি সেইকাৰণে
খোৱাত আছে আপোনাৰ প্লাম আছে, চাই লওক। ইয়াতে আছে আপোনাৰ জলকীয়া, নিমখ আৰু আছে একেবাৰে স্পেচিয়েলটো আৰু কি কয় জলজিৰা। এইখিনি ৰেডি কৰোঁ আৰু ৰেডি হৈ আছে খোৱাৰ কাৰণে। ৰেডি হৈ গ'ল। প্ৰথমে টেষ্ট কৰিব আমাৰ বুলবুল বাই। এয়া চাওক ষ্টাৰ্ট কৰিয়েই আছে, জলকীয়া চলকীয়া লৈ লৈছে। একেবাৰে জলকীয়া গোটেইখিনি খাই দিলে দেই। লওক আপোনালোকে এটা এটা লৈ লওক ইয়াৰ পৰাই, চবেই মিলি খাম বুলি কৈছিলোঁ নহয়। মজাকৈ খাওক, আজি ইমান গৰম দিছে, টেঙা খালেতো মজা আৰু। দেখিছেনে কেনেকৈ জুতি লৈ লৈ খাই আছে। আৰু এজন আছে আমাৰ কবিতা, মজাকৈ খাই আছে আৰু। ময়ো ট্ৰাই কৰোঁ বুলি ভাবিছোঁ আৰু, ইমান ৰেডি কৰিলোঁ যেতিয়া খাবতো লাগিবই। মজা দেই। সেই ইয়াতে শেষ হৈছে আমাৰ বছেও খাব দেই আজি জলজিৰা। এয়া জলজিৰা মুখত দিলে, এতিয়া প্লাম খাব, খুব মজা পায় দেই এইবিলাক টেঙা খাই পেলাই। এয়া চাওক জ্বলা মানে বেছি হৈ গ'ল আজি, বহুত বেছি হৈ গ'ল। টেঙা খাই দিলোঁ বেছিকৈ বহুত। গতিকে ইমান আৰু আজি কথা পাতিব নোৱাৰিম মানে। গতিকে আজি এইখিনিতে থাকক। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কমেণ্টো কৰিব আৰু শ্বেয়াৰ কৰি দিব আৰু পাৰিলে কৰি দিব। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। নতুনকৈ বনাইছোঁ, ভুল চুল হ'ব পাৰে, চাব আৰু এইবিলাক নতুনকৈ বনাইছোঁ নে কি কয়। হয় হয়, পিছৰ ভিডিঅ'খিনি চাই থাকিব। ধন্যবাদ। ট্ৰাই